हेलो फ्रेंड्स आपलोके चाই আছে টেকনিক্যাল জিএস চেনেল ফ্ৰেন্ডছ যিসকলে এনএছপি স্কলাৰশ্বিপ কৰিছিল সেইসকলৰ বাবে আহি গৈছে অতি সুখবৰ কিয়নো নিজৰ একাউণ্টত সেই এনএছপি স্কলাৰশ্বিপৰ পইচাখিনি সোমাইছে না নাই এটো কেনেকৈ চেক কৰিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো। सो फ्रेंड इते तुम्हारे जिको गुगल बा क्रोम ब्राउजारत इते तुम्हारे टाइप करा NSP। सो इते मैं टाइपिंग कर आसो एंटार कर दिबा एंटार करार पिछत एनेकुवा धৰণৰ नेशनल स्कलारशिप पोर्टेल। सो यूट्यूब क्लिक करिबा क्लिक करार पिछत आरो एखन नतुन पेज खुल खाब। सो इते तुम्हारे देखा पाइसे लगिंग ऑप्शन। सो इते मैं जूम कर देखाई दि आसो अलपमान वेट करिब। सो ये तुम्हारे देखा पाइसे लगिंग। सो इते तुम्हारे फ्रेश 2020 और 21। सो यूट्यूब क्लिक कर दिबा जिसकले आगत करिছিল। सो সেই সকলৰ কথা কৈ আছো। तार पिछत इते तुम्हारे निजर वेबसाइटत निजे लगिंग करिब लागिब तुम्हारे एप्लिकेशन आईडी तो और पासवर्ड तो लिखी तार पिछत कैप्चार कोड तो बहाई लगिंगत क्लिक कर दिले तुम्हारे निजर वेबसाइट तो खुल खाब। सो फ्रेंड्स ये मोर हो गल तार पिछत इते लगिंगत क्लिक कर दिम। क्लिक करार पिछत एनेकुवा धৰণৰ निजर निजर वेबसाइट तो डेस्कटप कर लबा। डेस्कटप कर लले सम्पूर्ण फुलखिनि देखाब पारिबा। सो ये कन्टिन्यू मारिबा। तार पिछत तुम्हारे इते प्रथमते निजर नाम एप्लिकेशन आईडी देखा पाबा। तार पिछत तुम्हारे इते देखा पाइसे বিভিন্ন ধৰণৰ বিভিন্ন অপশনত এজিএস দেখা পাইছে কাৰণ এইবিলাক অলৰেডি ভেৰিফিকেশন হৈছে। তাৰপিছত ইয়াতে তোমালোকে নো দেখা পাইছে কিয়নো এটো সাৰ্টিফিকেট যেটো দিয়া হৈছে সেইবিলাক কোনো ডুপ্লিকেট নহয় সেই কাৰণে নো দিছে। তাৰপিছত ইয়াতে NSP2PFMS ত পঠাই দিয়া হৈছে মানে পেমেন্ট সাকসেসফুল হোৱাৰ বাবে। সো ইয়াতে তোমালোকৰ নিজৰ একাউণ্টত কিমান সোমাব হেতু ইয়াতে ৰেষ্টটো দি দিছে অৰ্থাৎ কিমান টকা দিয়া হ'ব হেতু দিছে। তাৰপিছত ইয়াতে একাউণ্ট ডিটেইলছ খিনি দিছে তোমালোকৰ নিজৰ একাউণ্ট খিনি চাই লবা নাম্বাৰ তো ঠিক আছে একাউণ্ট নাম্বাৰ তো। তাৰ পিছত ইয়াতে তোমালোকৰ মেইন যেটো হল একাউণ্ট ভ্যালিডেট স্ট্যাটাস অৰ্থাৎ তোমালোকৰ এনেকুৱা ধৰণৰ আহিব যদি তোমালোকৰ পেমেন্ট অলৰেডি সাকসেসফুল হৈছে অৰ্থাৎ একাউণ্ট ভ্যালিড এণ্ড নাম মেটস এজ পাৰ NSP2 গাইডলাইন। তাৰ পিছত ইয়াতে তোমালোকে প্ৰথমতে তলত দেখিছে স্কলাৰশিপ পেমেন্ট স্কলাৰশিপ এমাউন্ট ক্ৰেডিট ইন বেংক একাউণ্ট ৰেজিষ্টাৰ অন NSP। সো এইটো লেখা যদি তোমালোকৰ আহিছে তেনেহলে ভাবিবা যে তোমালোকৰ একাউণ্টত অলৰেডি পইচা সোমাই গৈছে। সো এইটো যাই তোমালোকে নিজৰ একাউণ্টটো চেক কৰি পইচা উঠাব পাৰিবা। সো ফ্ৰেন্ড যদি ভিডিওটো চাই ভাল লাগে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ আমাৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।